ইতিহাস লুটিয়াই চোৱা মুছলমানৰ তাজা তেজেৰে এই ভাৰতবৰ্ষ মুক্তি লাভ কৰিছিল। জেলত থকা 1 কোটি মুছলমান আৰু ফাঁচি হোৱা 5 লক্ষ মুছলমানৰ প্ৰাণৰ বিনিময়ত ভাৰত আজি স্বাধীন। দেশক শোষণ কৰি থকা ইংৰাজৰ বিৰুদ্ধে স্বাধীনতাৰ বাবে সৰ্বপ্ৰথম মাত মতা ব্যক্তিজনেই হ'ল হজৰত শ্বাহ উলিউল্লাহ মুহাদ্দিছ দেহলভী। হজৰত শ্বাহ আব্দুল আজিজ দেহলভীয়ে সৰ্বপ্ৰথমে ইংৰাজৰ বিৰুদ্ধে যুদ্ধৰ ফটোৱা জাৰি কৰিছিল। শ্বাহী মছজিদৰ বাৰাণ্ডাত ইংৰাজসকলে ফাঁচীৰ শাল বনাই লৈছিল, য'ত প্ৰতিদিনে 80জনকৈ ওলামাক ফাঁচি দিয়া হৈছিল। কিন্তু আজি তথাকথিত একাংশ ভণ্ড সাংবাদিকে মুছলমান দেখিলেই বাংলাদেশী বুলি চিঞৰি থাকে। দিল্লীৰ চান্দনী চুকৰ পৰা খয়পুৰলৈ যোৱা পথৰ দাঁতিত এনেকুৱা এডাল গছ খালী নাছিল, য'ত ওলামাসকলক ফাঁচি দিয়া হোৱা নাছিল। কিন্তু সেইসকল মুছলমানক কিছু মূৰ্খ সাংবাদিকে দেশদ্ৰোহী বুলি ইটিকিং কৰা দেখা যায়। সেই মূৰ্খ তথাকথিত সাংবাদিকসকল ইতিহাস পঢ়ি সাংবাদিকতা কৰক। আজি কিছুমানে মুছলমানক গেদা, মিয়া, সন্দেহযুক্ত নাগৰিক আদি শব্দৰে তুচ্ছ তাচ্ছিল্য কৰা দেখা যায়। আজিৰ এই ভিডিঅ'টো ফেচবুক পণ্ডিত আৰু তথাকথিত কিছু মূৰ্খ সাংবাদিকলৈ আগবঢ়ায়। স্বাধীন ভাৰতবৰ্ষক ইংৰাজৰ কবলৰ পৰা মুক্ত কৰিবলৈ সকলো ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ যুঁজ দিছিল। হিন্দু, মুছলমান, শিখ, বৌদ্ধ, খ্ৰীষ্টান আদি সকলোৱে মিলি স্বাধীনতাৰ বাবে নিজৰ তন, মন, ধন, সৰ্বস্ব ত্যাগ কৰি অৱশেষত 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰে। দেশ স্বাধীনৰ ক্ষেত্ৰত মুছলমানে বিশেষকৈ ওলামাসকলৰ অৱদান উল্লেখযোগ্য। দেশক শোষণ কৰি থকা ইংৰাজৰ বিৰুদ্ধে স্বাধীনতাৰ বাবে সৰ্বপ্ৰথম মাত মতা ব্যক্তিজনে হ'ল হজৰত শ্বাহ উলিউল্লাহ মুহাদ্দিছ দেহলভী, যিজনে পবিত্ৰ মক্কা ভূমি গৈ শ্বেইখ আবু তাহিৰ মদানীৰ ওচৰত পবিত্ৰ হাদিছৰ বাণী গ্ৰহণ কৰি সৰ্বপ্ৰথম ভাৰতবৰ্ষত হাদিছৰ পাঠদান আৰম্ভ কৰিছিল। আকৌ তেখেতৰ সুযোগ্য সন্তান হজৰত শ্বাহ আব্দুল আজিজ দেহলভীয়ে প্ৰথম ইংৰাজৰ বিৰুদ্ধে যুদ্ধৰ ফটোৱা জাৰি কৰিছিল। ইংৰাজ ইতিহাসবিদ মিষ্টাৰ এডৱাৰ্ড থমছনে নিজৰ কিতাপত লিখিছে, দেশ স্বাধীনৰ হকে মাত মতাৰ বাবে 1864 চনৰ পৰা 1867 চনৰ ভিতৰত ইংৰাজসকলে ওলামাসকলক নিষেধ কৰাৰ পৰিকল্পনা কৰিছিল। সেই মৰ্মে ইংৰাজসকলে 14,000 ওলামাক ফাঁচীৰ কাঠত ওলোমাইছিল। থমছনে কয়, দিল্লীৰ চান্দনী চৌকৰ পৰা খয়বৰলৈ যোৱা পথৰ দাঁতিত এনেকুৱা এডাল গছ খালী নাছিল, য'ত ওলামাসকলক ফাঁচি দিয়া হোৱা নাছিল। তেখেতসকলৰ শৰীৰত দাগ দিয়া হৈছিল। লাহোৰৰ শ্বাহী মছজিদৰ বাৰাণ্ডাত ইংৰাজসকলে ফাঁচী শাল বনাই লৈছিল, য'ত প্ৰতিদিনে 80জনকৈ ওলামাক ফাঁচি দিয়া হৈছিল। থমছনে আকৌ কয়, যেতিয়াই মই দিল্লীৰ নিজৰ তম্বুৰ ওচৰত গৈছিলোঁ, তেতিয়া মই তাত শৱদেহৰ কেঁচা মাংসৰ গোন্ধ পাইছিলোঁ। তেতিয়া তম্বুৰ পিছপিনে চালোঁ, তেতিয়া দেখিলোঁ জুইৰ জ্বলন্ত এঙাৰত কিছু ওলামাক বস্ত্ৰহীন কৰি পেলাই দিয়া আছে। মোৰ চকুৰ সন্মুখতে 40জনকৈ ওলামা জ্বলন্ত এঙাৰত জ্বলি ভস্মীভূত হৈছিল। তথাপিও দেশ স্বাধীন কৰাৰ পৰা বিৰত হোৱা নাছিল। 1930 চনৰ অসহযোগ আন্দোলনত 14,000 ওলামা দেশৰ হকে কাৰাবাস খাটিছিল। জালিয়ানাবাগৰ হত্যাকাণ্ডৰ পিছত খান আব্দুল গফুৰ খানে কুখ্যাত জেনেৰেল ডায়াৰক কৈছিল, আপুনি যদি শ্বহীদ হোৱা মুছলমানৰ পিঠিত গুলী দেখুৱাব পাৰে, তেন্তে মই স্বাধীনতা সংগ্ৰামৰ পৰা বিৰত থাকিম। সেই মৰ্মে প্ৰায় 70ৰো অধিক শৱদেহ পোষ্টমৰ্টেম কৰাৰ পিছত কুখ্যাত ডায়েৰে এজনো পিঠিত গুলী লগোৱা দেখুৱাব নোৱাৰিলে, কিয়নো তেখেতসকলৰ গুলী লাগিছিল বুকুত। এনেকৈ ইংৰাজ বাহিনীৰ গুলী বুকুত লগাই মুছলমানে দেশ মাতৃৰ হকে শ্বহীদ হৈ গৈছিল। আজি কিছুমানে মুছলমানক গেদা, মিয়া, সন্দেহযুক্ত নাগৰিক আদি শব্দৰে তুচ্ছ তাচ্ছিল্য কৰা দেখা যায়। সেইসকলে মনত ৰখা দৰকাৰ, ভাৰতবৰ্ষৰ সংবিধানত পৃষ্ঠা 132ত উল্লেখ আছে যে দেশ বিভক্ত হোৱাৰ পিছত যিসকল মুছলমান ভাৰতত স্বইচ্ছাই থাকিব বিচাৰে, তেওঁলোকে সন্মান সহকাৰে ভাৰতত থাকিব পাৰিব, কাৰণ তেওঁলোকৰ পূৰ্বপুৰুষ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু দেশৰ হকে প্ৰাণ আহুতি দিছিল। আজি মুছলমানক দেশদ্ৰোহী আৰু RSSক দেশভক্ত হিচাপে আখ্যা দিবলৈ ধৰিছে। ছদ্মবেশীসকলে যেতিয়া ইতিহাসক বিকৃত কৰি মুছলমানক দেশদ্ৰোহী বুলি স্বীকৃতি দিয়ে, তেতিয়া সচেতন নাগৰিকেও তেওঁলোকৰ ইতিহাসটো জনা উচিত। এটা কথা মনত ৰখা দৰকাৰ, ইতিহাস বিকৃত কৰিব পাৰি, কিন্তু ইতিহাসক সলনি কৰিব নোৱাৰি। আজি ইতিহাসত বিকৃত হ'বলৈ ধৰিছে মুছলমানৰ অৱদান। আধা জীৱন কাৰাগাৰতে পাৰ কৰা মৌলানা মহম্মদ আলী, শৌকত আলী আদিৰ নামো ইতিহাসত বিলুপ্ত। শ্বেইখুল হিন্দ মৌলানা মাহমুদুল হাছান, যিজন ব্যক্তিক জেলৰ ভিতৰত লোহা গৰম কৰি কঁকালত লগাই দিছিল। মৌলানা হুছাইন আহমদ মাদানী, মৌলানা ছৈয়দ আহমদ ৰায়বৰেলী, মৌলানা ইছলাম শ্বহীদ উবাইদুল্লাহ সিন্ধি, আতাউল্লাহ শাহ বুখাৰী, মনিনা কাছেম নান্তবী, হাজি ইমদাদুল্লাহ মুহাজিৰ মক্কি, মহাবীৰ টিপু চুলতান, ৰছিদ আহমদ গংগোহী, আশৰাফুল্লাহ খান ইত্যাদি বীৰ পুৰুষসকলৰ অৱদান আজি ইতিহাসে পাহৰি গৈছে।
পৰিতাপৰ বিষয় যিসকল ওলামাই কেৰামৰ কলিজাৰ কেঁচা তেজেৰে ৰাঙলী হৈছিল ভাৰত ভূমি তেওঁলোকৰ নাম ভাৰত স্বাধীনতাৰ ইতিহাসত স্থান নাপালে আল্লাহে তেওঁলোক তেখেতসকলক উত্তম প্ৰতিদান দান কৰক